মই মাইনু গগৈ মোৰ ইউটিউব চেনেল হেঁপাহলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সৰ্বপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা দীপাৱলীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ সকলোৰে জীৱনবিলাক পোহৰ কৰি তোলক তাৰে কামনা। আজি মই আহিলোঁ শিমলুগুৰিলৈ, মোৰ ভণ্টি ঘৰলৈ দেৱালী বুলি মাতি আছিল। আজি মোৰ দেৱালী ইয়াতেই মনোৱা হৈছে আৰু দেৱালী মোৰ এটা খুবেই প্ৰিয় উৎসৱ। এইকাৰণে প্ৰিয়, দেৱালী পোহৰৰ উৎসৱ, সেইকাৰণে মোৰ বহুত প্ৰিয়, বহুত ভাল লাগে। লাইট চবফালে চাকি বন্তি জ্বলোৱা আৰু ফটকা মই আগৰ পৰাই নুফুটাওঁ, মোৰ বহুত ভয় লাগে। তো এতিয়াও মই ফটকা ফুটোৱাৰ পৰা বিৰত আছোঁ। ইহঁতক ফুটাইছে, ভাগিনজনী ভণ্টি সকলোৱে মিলি ফুটাইছে। এতিয়া মই ভণ্টিৰ লগত কেনেকৈ দেৱালী উপভোগ কৰিছোঁ তাকে আপোনালোকক দেখাবলৈ কাৰণে আজি ভিডিঅ'টো বনালোঁ। আহক এতিয়া চাওঁগৈ কেনেকৈ আমি দেৱালী পালন কৰিছোঁ, কি কৰিছোঁ। তই সূতা পেকেট আনিছিলে না? নাই নজ্বলে বেটি মেগী খাবা নি? ব'লা চকীখন আমাৰ ঘৰৰ ফালে মোক পাকা দিছে। নজলাম নাকি হাতত লৈ নকৰিবা, পুৰি যাব হাতত। ধুন হাতে নুচুবা। হ'ব এইটো মই ভয় লাগে। লাঠিডাল উৰি যাব লাগিব ন? ৰ'বা ভিতৰত আছে হাত বটল। ডাইনামো এইডাল কেনেকৈ জ্বলে? দুডালমান লোৱা হেৰি ধুন মা, এনেকৈ ঘূৰা, এইফালে মোৰ ফালে ঘূৰি ল।
এইফালে আহা এইফালে আহা শুন এইফালে আহা পাছল যোৱা বেটি পাছল যোৱা এইফালে 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 বেটা এইফালে অঁ এইফালে ঘূৰা বেটা এইফালে ঘূৰা এইফালে ঘূৰা মোবাইলৰ ফালে ঘূৰা আকৌ কোৱা আজিয়ে দেৱালী কালি নগলালো এইফালে এইফালে চাওঁ এইফালে আহা অঁ বাইকখনতে নপৰিলেহি আহি এইটো ৰকেটটো যেনি তেনি যায়গৈ বিশ্বাস নাই নালাগে দেই পাপা এটাই অকল চাকচেছ হ'ল প্ৰসাদ খাইছোঁ প্ৰসাদ মোৰ বহুত প্ৰিয় মই ভাল পাওঁ খাই অকলে লৈছোঁ এতিয়া তাই এজনী ভণ্টি তাই ব্ৰইলাৰ বনাইছে ব্ৰইলাৰখিনি পানী দি দিলে গ্ৰেভি বনাম ইয়াৰ পিছত মই গ্ৰেভি গ্ৰেভি নহয় ইয়াৰ পিছত মই গাহৰি ভাজিম গাহৰি উৎসৱ হওক কিবা পূজা হওক বিহু হওক সকাম হওক যিকোনোৱে অনুষ্ঠান নহওক লাগে গাহৰি নাখালে সম্পূৰ্ণ নোহোৱাৰ নিচিনা লাগে নহয় জানো তাৰপিছত জোঁৱাই আৰু কি খুৱাই বহুত দিন বনাইছোঁ ন মাতি মাতি আছে আহিলেও জোঁৱাই ওলাই গৈছে আনিবলৈ কিবা তো মোৰ আজি দেৱালী বহুত ভাল আপোনালোকৰ কেনেকুৱা পিছে চবৰে ভালেই চাগে ইয়ে কিয় যাম বাৰু পানী এই পানী দিব নহয় হোৱা নাছিলে এই এজনী আজি কি বনাই খুৱাব আৰু মোক এজনী ভণ্টি জাহাজী কল কলখিনি ঘৰ নে কি পু বেটা এইফালে চোৱা কি পু আজি কি আছেনো দেৱালী বুলি মাংস আছে ন কি পু হে মাংস আছে ন দেৱালী বুলি হে এফালে চা আহিব এফালে চোৱা খানাটো বাহিৰত বনাই আছে এইটো কি দুলি এইফালে ইফালেও নাই দুইফালে নাই যে কোনফালে ধান সোমাই ক'ত থাকে অঁ এইটো কি চেপা মাছ নাই লগা মোলৈ মাছ থৈছে নাই শকতি মোলৈ এচুঙা নেকি শুকান পুঠি মাছ গৰৈ মাছ নাখাওঁ মই আপোনালোকে ইমান সময়ে ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকে যেনেকৈ মৰম দি আহিছে আগৰে পৰা এতিয়াও মৰম দিব মোক ভিডিঅ'বোৰ বনাবলৈ বহুত দূৰ জাৰ্ণি কৰি আহিলোঁ স্কুটিত ভাগৰো লাগিছে আৰু অকণমান এতিয়া পৰিয়ালৰ লগত অকণমান কিবা কিবি কৰোঁগৈ তো আপোনালোকৰ পৰা বিদায় মাগিছোঁ মই উদয়সত পুনৰবাৰ সকলোকে পোহৰৰ উৎসৱ দীপান্বিতা বহু বহু শুভকামনা জনালোঁ বাই বাই